চেনেল গুড গাইডছৰ আজিৰ নতুন ভিডিঅ'টোলৈ আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ গাইজ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ দ্য লেক আইজল অফ ইনিছফ্ৰী নামৰ কবিতাটোৰ বিষয়ে সেয়েহে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবলৈ আহ্বান জনালোঁ বলক সময় নষ্ট নকৰাকৈ কবিতাটোলৈ আগবাঢ়ো তো উইলিয়াম বাটলাৰ ইয়েটছ হৈছে দ্য লেক আইজল অফ ইনিছফ্ৰী নামৰ কবিতাটোৰ কবি হি ৱাজ এন আইৰিছ পয়েট অফ 20th century তেওঁ আছিল বিংশ শতিকাৰ এজন কবি আইৰিছ কবি He got the Nobel Prize in Literature in 1923. উইলিয়াম বাটলাৰ ইয়েটছে নবেল বঁটা পাইছিল সাহিত্যৰ নবেল বঁটা 1923 চনত All sensed, utterly sensed, a terrible beauty is born আছিল তেখেতৰ বিখ্যাত উক্তি নেক্সট দ্য লেক আইজল অফ ইনিছফ্ৰী ইজ এ লিৰিক পয়েম দ্য লেক আইজল অফ ইনিছফ্ৰী হৈছে এটা লিৰিক কবিতা আমি যদি লিৰিক কবিতাৰ বিষয়ে জানো বা পঢ়ো বা ইয়াৰ কেৰেক্টাৰিষ্টিক্সসমূহ চাওঁ সেইবোৰ হ'ব এনেধৰণৰ লিৰিক ইজ এ শ্বৰ্ট এণ্ড নন নেৰেটিভ পয়েম লিৰিক হৈছে চুটি আৰু যাৰ অৰ্থ বহুত বিশাল আৰু নন নেৰেটিভ নেক্সট হৈছে লিৰিক হেজ এ ছিংগল স্পীকাৰ লিৰিকত এজন মাত্ৰহে বক্তা থাকে থ্ৰু দ্য লিৰিক দ্য পয়েট এক্সপ্ৰেছেছ পাৰ্চনেল ফিলিংছ এণ্ড ইম'শ্যন লিৰিকৰ জৰিয়তে কবিয়ে তেওঁৰ ব্যক্তিগত জীৱনৰ আৱেগ অনুভূতিসমূহ প্ৰকাশ কৰে ইন লিৰিক্স দ্য পয়েট ইউজেছ ৰাইম স্কিম আৰু লিৰিক্স কবিতাত কবিয়ে ৰাইম স্কিম ইউজ কৰে অৰ্থাৎ কোনো এটা সেন্টেন্সৰ শেষৰ শব্দটোৰ উচ্চাৰণৰ আৰু নেক্সট সেন্টেন্সৰ শেষৰ শব্দৰ উচ্চাৰণৰ মিল থাকে লিৰিক্স হেজ এ মিউজিকেল টিউন আৰু লিৰিকৰ যি টিউন সেয়া শুনিবলৈ মিউজিকৰ নিচিনা বা সংগীতৰ নিচিনা শুৱলা এতিয়া যদি আমি কবিতাটোলৈ আগবাঢ়ো ষ্টেঞ্জা 1 অৰ্থাৎ প্ৰথমটো ষ্টেঞ্জাত আছে আই উইল এৰাইজ এণ্ড গো নাও মই ৰাতিপুৱা শুই উঠিম আৰু এতিয়া যাম এণ্ড গো টু ইনিছফ্ৰী নামৰ দ্বীপটোলৈ এণ্ড এ স্মল কেবিন বিল্ড দেয়াৰ আৰু তাতে গৈ মই সৰু এটা জুপুৰিঘৰ সাজিম অফ ক্লে এণ্ড ৱাটলছ মেড ক্লে মানে হৈছে বোকা মাটি আৰু খেৰ বেদ বাঁহেৰে এটা তাতে সৰু জুপুৰিঘৰ সাজিম 9 বিন ৰোজ উইল আই হেভ দেয়াৰ আৰু 9 শাৰী মটৰ বিন গছ ৰুম এ হাইভ ফৰ দ্য হানি বি আৰু মৌমাখিৰ বাবে এটা মৌচাক সাজিম এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড আৰু অকলশৰীয়াকৈ সেই নিৰ্জন ঠাইখিনিত বাস কৰি মৌমাখিৰ যি গুণগুণ শব্দ সেয়া মই উপভোগ কৰিম এইখিনি আছিল ষ্টেঞ্জা 1ৰ কবিতাটোত তিনিটা ষ্টেঞ্জা আছে আমি যদি দ্বিতীয় ষ্টেঞ্জালৈ যাওঁ তেনেহ'লে পঢ়িবলৈ পাম এণ্ড আই শ্বেল হেভ চাম পিচ দেয়াৰ আৰু মই ভাবোঁ তাতে কিছুমান শান্তি অনুভৱ কৰিম পিচ কামছ ড্ৰপিং শ্ল' য'ত শান্তিবোৰ লাহে লাহে জঁপিয়াই নামি আহে ড্ৰপিং ফ্ৰম দ্য ভেইলছ অৱ দ্য মৰ্ণিং টু হুৱেৰ দ্য ক্ৰিকেট ছিংছ ৰাতিপুৱাৰ উৰণি গুচাই য'ত উইচিৰিঙাৰ গান শুনিবলৈ পোৱা যায় তাতে যেন শান্তিবোৰ লাহে লাহে জঁপিয়াই নামি আহে দিয়াৰ মিড নাইটছ অল এ গ্লিমাৰ আৰু তাৰ যি মাজৰাতি ইনিছফ্ৰী দ্বীপৰ যি মাজৰাতি তাৰ এক বিশেষ উজ্জ্বলতা আছে এণ্ড নোন এ পাৰ্পল গ্ল' আৰু তাৰ গধূলিৰ যি দীপ্তি বা পোহৰ সেয়া বৰ ৰঙীন আৰু উজ্জ্বল বা বেঙুনীয়া এণ্ড ইভিনিংছ ফুল অফ দ্য লিনেট উইংছ আৰু আবেলি বা গধূলি বা ভাটিবেলা আমি তাতে লিনেট পৰুৱাৰ বা লিনেট চৰাইৰ পাখিবোৰ দেখিবলৈ পাওঁ নেক্সট ষ্টেঞ্জা অৰ্থাৎ আমাৰ লাষ্ট ষ্টেঞ্জাত আছে I will arise and go now. মই ৰাতিপুৱা শুই উঠিম আৰু এতিয়া যাম for always night and day. প্ৰতি ৰাতি আৰু দিনৰ বাবে I hear the lake water lapping with low sound by the shore. সেই হ্ৰদৰ পানী আহি যেতিয়া ইনিছফ্ৰী দ্বীপৰ পাৰত খুন্দা খায় আৰু তাৰ পৰা যি মৃদু শব্দৰ সৃষ্টি হয় সেয়া মই শুনিবলৈ পাওঁ While I stand on the roadway, যেতিয়াই মই ৰাস্তাৰ কাষত থিয় হওঁ or on the pavement's grey, অথবা ধূসৰ ফুটপাতত থিয় হওঁ I hear it in the deep heart's core. তেতিয়াই মই এই শব্দ অৰ্থাৎ সেই পানীৰ কুলুকুলু ধ্বনি মই হৃদয়ৰ গভীৰৰ পৰা শুনিবলৈ পাওঁ এইখিনি আছিল উইলিয়াম বাটলাৰ ইয়েটছৰ দ্বাৰা ৰচিত দ্য লেক আইজল অফ ইনিছফ্ৰী নামৰ কবিতাটোৰ সাৰাংশ আৰু সম্পূৰ্ণ আলোচনা আজিৰ এই ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি কমেণ্টত জনাব আৰু কিবা অসুবিধা থাকিলেও কমেণ্টত জনাব থেংক ইউ so much for watching good guides